তিতাবৰ উদয়নগৰ নিবাসী অংকুৰ গগৈ এটা সপোন আজি বাস্তৱ ৰূপত পৰিণত হৈছে। আমাৰ সকলোৰে মৰমৰ প্লেটিনাম জিম আজি এটা নতুন ৰূপ পাইছে আৰু নামাকৰণ কৰা হৈছে প্লেটিনাম ফিটনেছ। এয়া আমাৰ ফিটনেছ প্ৰেমী বন্ধুসকল। লগতে আমাৰ অমৰদা বাইচাপ দেখুৱাব লাগে। এয়া প্লেটিনাম ফিটনেছৰ অনাৰ অংকুৰ গগৈ। ভিডিঅ' কৰিছোঁ ভিডিঅ'। আছোঁ টেনশ্যন নাই। Nadiem আহিছ? Udah di mana? Angkur dah kami okay. এই লাইটৰ ডেকোৰেশন কাৰ দ্বাৰা হৈছিল বাৰু? কোনটো বা কি বয়? কি কম আমাৰ ভাল লাগিছে নতুন এটা জিম। আগতো প্ৰায় 6-7 বছৰ মাৰি আছিলে, এতিয়া নতুন জিম নতুন ধৰণে আকৌ আৰম্ভ হৈছে। আগৰ নিচিনাকৈ সকলো আহক, ভাল লাগিব। অংকুৰৰ এটা সপোন পূৰা হৈছে, যিহেতু এটা সপোন পূৰণ হৈছে অংকুৰৰ লগতে আমাৰো কাৰণ আমাৰ এটা এইটো ফেমিলি হয়। কেনেকুৱা লাগিছে? প্লেটিনাম জিমৰ নতুন ৰূপ কেনেকুৱা লাগিছে? এবাৰ বডি বনিবই। নতুন ইকুইপমেণ্টছ। এইটো কিহৰ কাৰণে মাইনা? এইটো কিহৰ কাৰণে? বেগ। তুমি ডেমো দি দিয়াচোন বাইককেইটা। বেগ আৰু এইটো আমাৰ ইনক্লাইন। হয় এয়া সিটেড সোলজাৰ।
বঢ়িয়া নেক্সট এইটো ফ্ৰণ্ট চেষ্ট একেলগে এইটো কি বাৰু স্কটৰ কাৰণে নহয় জানো পাপু এইপিনা এই লেক্সৰটো সেইটো দেখুৱাই দিয়ক অকণমান এইটো কেনেকৈ ইউজ কৰা হ'ব এতিয়া সেইখিনি দেখাই দিওঁ প্লেটখিনি দেখাই দিয়া যিখিনি কাষ্টমাইজ প্লেট আছে প্লেটিনামৰ কাষ্টমাইজ প্লেটখিনি চাওঁ এখন দাঙি দেখুৱাই দিওঁ ইয়াত লিখা আছে প্লেটিনাম এইটো কাষ্টমাইজ প্লেট 10 জুলাইত অপেনিং কৰা হৈছে প্লেটিনাম ফিটনেছ এয়া আমাৰ সকলোৱে পৰিচিত সঞ্জাম দৰে এয়া অমৰদা চিৰঞ্জীৱ কেনেকুৱা লাগিছে নতুন জিম কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে আহিব লাগিব ন বিলাক কেনেকুৱা হা পাপু মেইন আৰু বাপুৰ বঢ়িয়া ৰিলেক্স হৈছে নেকি